নিউজ 24 অসমৰ দৰ্শকক স্বাগতম জনাইছোঁ। শিখা শৰ্মা বাইদেউ TMC দল কিয় ত্যাগ কৰিলে? শিখা শৰ্মাৰ পোষ্ট আপুনি চাব। ফুল পোষ্টটো মই অলপখিনি পোষ্ট পঢ়ি দিছোঁ। ৰিপুণ বৰাৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ। এয়া আছিল মই মোৰ পদত্যাগ পত্ৰত মমতা বেনাৰ্জীলৈ লিখা মোৰ পদত্যাগৰ কাৰণ। হয়, মই ৰিপুণ বৰাৰ দ্বাৰা মানসিকভাৱে নিৰ্যাতিত হৈছিলোঁ আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মোক মিয়াৰ কথা কৈ প্ৰায় কথা শুনাই আছিল। ৰিপুণ বৰাৰ মতে মই মিয়াৰ হৈ মাত মাতোঁ। ৰিপুণ বৰাৰ মতে মই মিটিংবোৰত ভাষণ দি মিয়াবোৰক ৰিপুণ বৰাৰ ভাষাত মূৰৰ ওপৰলৈ উঠাই থাকোঁ। মিয়াৰ পৰা ৰাজনৈতিক সহায় আদায় কৰিব লাগে, কিন্তু মিয়াক বৰ বেছি পাত্তা আৰু ৰাজনৈতিকভাৱে গুৰুত্ব দিব নালাগে। ৰিপুণ বৰাৰ মতে মিয়াক গাড়ী ভাড়া দি আন্দোলন কৰিবলৈ লৈ আনিব লাগে, কিন্তু কেমেৰাৰ সন্মুখত মিয়াবোৰক ওলাবলৈ দিব নালাগে, নহ'লে মানুহে তৃণমূলক মিয়াৰ দল বুলি ক'ব। ৰিপুণ বৰাৰ মতে মাথা গন্তিত ধৰিবলৈ মিয়াক মিটিঙলৈ আনিব লাগে, কিন্তু সন্মুখৰ ছিটবোৰত পৰপক্ষত আন জাতি জনজাতিৰ মানুহক পইচা দি ধৰি আনি হ'লেও বহুৱাই মিয়াক কেমেৰাই কভাৰ নকৰাকৈ পিছত বহুৱাই ৰাখিব লাগে। আৰু ৰিপুণ বৰাৰ মিয়াৰ প্ৰতি থকা ঘৃণা দেখি মই আচৰিত আৰু হতাশ হৈ গৈছিলোঁ। এদিন ৰিপুণ বৰাই মোক ফোন কৰি মাতি নি পাৰ্টি অফিচৰ তেওঁৰ কেবিনত বহুৱাই কৈছিল, আপুনি মিয়াবোৰৰ বিষয়ে ইমান ভালকৈ কৈ নাথাকিব। আপুনি মিয়াৰ কথা বহুত ক'লে। আপুনি মিয়াৰ হৃদয়ত আছেই, গতিকে এতিয়া আৰু সেইবোৰ কথা কৈ হামেৰিং কৰি থাকিব নালাগে। মিয়াক বৰ বেছি পাত্তা নিদিব। মিয়াবোৰৰ হাতত বিকল্প নাই। এতিয়া মিয়াবোৰ সংকটত আছে, গতিকে সিহঁত তৃণমূললৈ আহিবই, এনেও আহিব। তাৰ বাদে সিহঁত যাব ক'লৈ? গতিকে আপুনি বেছি পাত্তা দি থাকিলে আনবোৰ মানুহে আমাক বেয়া পাব নহয়। সিহঁত এনেও আহিব আমাৰ দললৈ। আমি আমাৰ দললৈ মূল অসমীয়া মানুহবোৰক টানিব লাগে। এয়া আছিল ৰিপুণ বৰাই মোক মানসিকভাৱে কৰা আটাইতকৈ বৃহৎ আঘাত। কাৰণ মই অসমৰ নাগৰিক, কোনোদিন মিয়া, বঙালী, মাৰোৱাৰী, পাঞ্জাবী, হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, জাতি জনজাতি, বামুণ, কলিতা আদি ভাগত ভাগ কৰি কাম কৰা নাছিলোঁ। ইয়া মোৰ ভাষ্য নহয়, ইয়া শিখা শৰ্মা বাইদেউৰ ভাষ্য, শিখা শৰ্মা বাইদেউৰ পোষ্ট মই পঢ়ি আপোনালোকক শুনাইছোঁ। মোৰ মনত অসমৰ প্ৰতিজন নাগৰিক মোৰ আত্মীয়ৰ দৰে। মই কোনোদিন ৰিপুণ বৰাই ব্যাখ্যা কৰা মিয়াক অধিক পাত্তা দিয়া নাছিলোঁ। মই মিয়াৰ হৈ বাম উকিল ওলোৱা নাছিলোঁ। বিজেপি চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মাই অসমৰ একাংশ মুছলমান নাগৰিকক কৰা অত্যাচাৰৰ মই প্ৰতিবাদহে কৰি আহিছোঁ আৰু কৰি থাকিম। মই মিয়াৰ সমৰ্থক নহয়। মই কোনো জাতি জনগোষ্ঠীৰো সমৰ্থক নহয়। মই কোনো নিৰ্দিষ্ট ভাষাভাষী লোকৰ সমৰ্থক নহয়। মই কোনো এটা বিশেষ ধৰ্মৰ লোকৰো সমৰ্থক নহয়। মই মানুহৰ সমৰ্থক। মই ভাৰতীয় নাগৰিকৰ সমৰ্থক। মই অসমৰ প্ৰতিজন বৈধ নাগৰিকৰ সমৰ্থক। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো ধৰ্ম, প্ৰতিটো ভাষা, প্ৰতিটো সম্প্ৰদায়ৰ মানুহবোৰ মোৰ ভাতৃ আৰু ভগ্নী। কাৰণ মই অসমীয়া। অসমৰ প্ৰতিজন ব্যক্তিৰ সুখ দুখৰ সমভাগী হোৱাটো মানুহ হিচাপে মোৰ সামাজিক আৰু নৈতিক দায়িত্ব। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।
জয় আই অসম।